Question 1. Who wrote নামঘোষা? নামঘোষা কোনে লিখিছিল? A. শ্রী মাধবদেব, B. শ্রীমন্ত শঙ্কৰদেৱ, C. মাধৱ কন্দলী, and D. জ্যোতিপ্ৰসাদ আগৰৱালা. Correct answer is option A. শ্রী মাধবদেৱ. মাধৱদেৱে নামঘোষা লিখিছিল, এইটো আমি সকলোৱে জানো, সহজ প্ৰশ্ন. Question 2. Who is the chairman of ৰাজ্যসভা? ৰাজ্যসভাৰ চেয়াৰমেন অৰ্থাৎ সভাপতি কোন হয়? A. The Speaker, B. The Chief Justice of India, C. Vice President of India, and D. Senior most member of Rajya Sabha. Correct answer is option C. Vice President. উপৰাষ্ট্ৰপতিজন হ'ল ৰাজ্যসভাৰ সভাপতি. Question 3. Council of States was renamed as Council of States কি নামেৰে পুনৰ নামকৰণ কৰা হৈছিল? A. লোকসভা, B. সংসদ, C. ৰাজ্যসভা, and D. বিধানসভা. Correct answer is C. ৰাজ্যসভা. Council of States ৰাজ্যসভা নামেৰে পুনৰ নামকৰণ কৰা হৈছিল. Question 4. ৰিয়ান পৰাগ ইজ এ. ৰিয়ান পৰাগ এজন কি হয়? A. ফুটবল প্লেয়াৰ, B. ক্ৰিকেট প্লেয়াৰ, C. বক্সাৰ, and D. বেডমিণ্টন প্লেয়াৰ. Correct answer is option B. ক্ৰিকেট প্লেয়াৰ. ৰিয়ান পৰাগ এজন ক্ৰিকেট প্লেয়াৰ হয়. Question 5. G20 Summit 2019 was held in. 2019 G20 সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? A. Seoul, B. Osaka, C. Tokyo, and D. Shanghai. Correct answer is option B. Osaka. Question 6. What are the members of SAARC countries? এইকেইখন দেশ হ'ল আফগানিস্তান, বাংলাদেশ, ভূটান, ইণ্ডিয়া, মালদ্বীপছ, নেপাল, পাকিস্তান, এণ্ড শ্ৰীলংকা. এইকেইখন দেশ মিলি সাৰ্ক এছ'চিয়েশ্যন গঠিত হৈছে. Question 7. What is the full form of SAARC? SAARCৰ ফুল ফৰ্ম কি? এইটো কেতিয়াবা আহি যায়, most important question. SAARCৰ ফুল ফৰ্ম হ'ল the South Asian Association of Regional Cooperation. Question 8. When was SAARC formed? SAARC কেতিয়া গঠিত হৈছিল? Option A 1985, B 1995, and C 1965, D 1901. Correct answer is option A 1985. 1985 হে SAARC এছ'চিয়েশ্যন গঠিত হৈছিল. Question 9. What is the headquarters of SAARC? SAARCৰ হেডকোৱাৰ্টাৰ ক'ত? A. কাঠমাণ্ডু, নেপাল, B. নিউ দিল্লী, C. কাবুল, and D. ইছলামাবাদ. Correct answer is option A. কাঠমাণ্ডু, নেপাল. SAARCৰ হেডকোৱাৰ্টাৰ হ'ল কাঠমাণ্ডুত, নেপালত. Question 10. When World Trade Organization was formed? কেতিয়া World Trade Organization গঠিত হৈছিল? A. 1st January 1995, B. 2nd February 1999,
C. 3rd March of 1988. D. 4th April of 1977. Correct answer is option A. 1st January 1995. 1995 World Trade Organization গঠিত হৈছিল। এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয়, আহিয়ে থাকে। Question 11. What is the headquarters of World Trade Organization? World Trade Organizationৰ হেডকোয়ার্টার ক'ত? এইটো বহুত দৰকাৰী প্ৰশ্ন, বহুত পৰীক্ষাত এই প্ৰশ্নটো আহিছিল। A. জেনেভা সুইজাৰলেণ্ড, B. নিউয়ৰ্ক USA, C. ডুবাই UAE, or D. সোভিয়েত রাশিয়া। Correct answer is option A. জেনেভা সুইজারল্যান্ড। ওয়ার্ল্ড ট্রেড অর্গানাইজেশনের হেডকোয়ার্টার হল সুইজারল্যান্ডের জেনেভাত। Question 12. In which year Pili Fucon was hanged? কোন চনত, কিমান চনত পিলি ফুকনক ফাঁসি দিয়া হৈছিল? A. 1830, 1830 চনত, B. 1942, C. 1957, or D. 1857. Correct answer is option A. 1830, 1830 চনৰ জুলাই মাহৰ 26 তাৰিখে পিলি ফুকনক ফাঁসি দিয়া হৈছিল। এই প্ৰশ্নটো বহুত দৰকাৰী প্ৰশ্ন, অসমৰ বিভিন্ন পৰীক্ষাত এই প্ৰশ্ন প্ৰায় আহি থকা দেখা যায়। Question 13. Who was the first Assamese fight against British? তলৰ কোনজন অসমীয়াই প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? A. গোমধৰ কোঁৱৰ, B. কনকলতা, C. পিলি ফুকন, D. লাচিত বৰফুকন। Correct answer is option A. গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া। Question 14. Who was the first Ahom king? এই প্ৰশ্নটো যদিও সহজ যেন লাগিছে, কিন্তু এই প্ৰশ্নটো বহুত পৰীক্ষাত অলৰেডি ৰিপিট হৈ গৈছে, সেইকাৰণে এই প্ৰশ্নটো খুবেই দৰকাৰী। প্ৰথম আহোম ৰজা কোন আছিল? A. চুকাফা, B. লাচিত বৰফুকন, C. চুকলেংমং, D. চুহুংমুং। Correct answer is চুকাফা। চুকাফা আছিল আহোম ডাইনেষ্টিৰ প্ৰথম ৰজা। Question 15. Which country is known as sugar bowl of the world? A. Cuba, B. Brazil, C. India, D. Nepal. Correct answer is Brazil. Brazilok worldor sugar bowl বুলি জনা যায়। Dear friends, এই চ্যানেলখন একেবাৰে নতুন চ্যানেল, so kindly subscribe কৰিব please.